হাত ভৰি চাত গাটো ধুবলৈ এনে গামোচা চামোচা নানিলোঁ। তাৰপিছত সেইটো কাৰণে আমি হাত বন্ধুসকল নীলমণি ইউটিউবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মানে ফাইনেলি আমি মানে মোৰ বাইকখন অলপ বেয়া হৈ আছে। বাইকখন আজি ধুই আনিমগৈ। ধুম মানে আমাৰ ঘাটত গৈ বাইকখন চাই লওঁ। এখন পুৰা লেতেৰা হৈছে বাইক। আমি এতিয়া যাওঁ পুৰা এইখন বাইক একদম পুৰা যেনে কিমান লেতেৰা হৈছে বাইকখন চাওঁ। মানুহ আজি ইমান ঘাটত নাই দেখোন, আৰু ৰ'দটো বেছি হোৱাৰ কাৰণে মানুহবিলাক অলপ কমি গৈছে। এতিয়া আমাৰ গাড়ীখন ভাল জেগা এটা বিচাৰি মজা আছে। বাইকখন থ'বৰ কাৰণে জেগা এটা কৰি আহা আগত যাব লাগিব। আগত গ'লে আগত চাই লওঁ বা কেনেকুৱা বাইকখন ধোৱা জেগাটো ধুনীয়াকৈ পাই গ'লোহি। এতিয়া আমি মানে বাইকখন ধুই আছোঁ। বাইকখন এখন ধুই লওঁ ধুনীয়াকৈ পূৰা চফা কৰি ল'ম। বহুত লেতেৰা হৈ আছিলে, এতিয়া মানে পূৰা চফা তফা কৰি ল'ম বাইকখন। এতিয়া পালচাৰ 150খন মজা আছে বনাই লৈছে। জেগাটো চাই একদম নদী পাৰত আহি একদম মজাকৈ একদম চাপ কি মজা প্লেচত একদম বুজি না। বাইকখন ধুনীয়াকৈ ধুব লাগিব গম পালি নাই। মজা আছে, পানী চানী ছটিয়াই একদম সুন্দৰ কৰিব লাগিব। এতিয়া বাইকখন আমি ধুনীয়াকৈ ধুই মেলি ল'ম। ধুই মেলি লোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হয় বাইকখন দেখিবলৈ কেনেকুৱা লাগে। মানে বহুত লেতেৰা হৈ বাইকখন বহুত লেতেৰা হৈ আছে। সেইটো কাৰণে আমি বাইকখন ধুম বুলি লৈ আহিলোঁ। একদম ধুনীয়া পানীত মজা আছে, পানী ধুনীয়া প্লেচ এটাত মানে বাইকখন ধুই আছে। কি মজা চাপ। এতিয়া আমাৰ বাইকখন ধুই মেলি ফাইনেলি হৈ গ'ল। বাইকখন ধুই মানে হৈ গ'ল মানে ধুনীয়াকৈ ধুই মেলি এখন ধুই মেলি হৈ গ'ল। মজাকৈ ধুলোঁ মানে অলপ নতুন কৰি দিছোঁ অকণমান, বেছি ইমানো নহয়। ধুনীয়াকৈ ধুই দিলোঁ। বাইকখন ধুই মেলি হৈ গ'ল। এতিয়া আমি যাব লাগে, কিবা এটা খাব লাগিব। খাই মানে কিবা কি আৰু কিবা এটা খাম আৰু। তাৰপিছত আমি এতিয়া হাত ভৰি চাত গাটো ধুবলৈ এনে গামোচা চামোচা নানিলোঁ। তাৰপিছত সেইটো কাৰণে আমি হাত ভৰি চাত ধুনীয়াকৈ ধুই মেলি এতিয়া আমি যাম আৰু ফাইনেলি। লোকেশ্যনৰ বেয়া এটা জেগাত ফচি গ'ল।
চকা ফচি গ'ল। এইটো ৰাস্তা এডাল যি ৰাস্তা বাইকখন ফচি গ'ল। এতিয়া বাইকখন উঠাব লাগিব। এয়া চকাত ফচি গ'ল। এতিয়া ৰাস্তা সেয়া এইটো ৰাস্তাত আহিছোঁ এদিন ধুৱাবলৈ। ধোৱাতকৈ বেছি লেতেৰাহে হৈ পৰিলে বাইকখন। মানে ধুইছিলোঁ যিমান লেতেৰা হ'ল যিমান। কি ধুনীয়া প্লেচটো অলপ বহুত ধুনীয়া, কিন্তু অলপ জেগাটো মাটিটোহে বেয়া, বাকী জেগাবিলাক কি ধুনীয়া। পিকনিক চিকনিক খাই থাকিবলৈ মজা একদম ধুনীয়াকৈ। ঠিক আছে, এতিয়া আমি যাওঁ। অকণমান দাঙিব পাৰিবি না? চকাটো দাঙি দে। এই ইয়াত বহাই দিব পাৰিবি না? এই ইয়াত ৰাস্তাটো। একচোন ডাঙা মানে থাকিব পৰা নাই, গাঁৱত থাকিব পৰা নাই। মানে বাইক চাইক ধুলোঁ বহুত হেৰিয়ত ধুই মেলি ধুনীয়াকৈ হেৰি কৰিলোঁ, ক্লিয়াৰ কৰিলোঁ। বাইক চাইক ধুই মেলি অকণমান গৰমো ইমান গৰমত তাৰপিছত অকণমান ৰেষ্ট ল'ম বুলি মানে ভাবিছোঁ। মানে গছৰ তলত অলপ বহি লওঁ ধুনীয়াকৈ, অলপ টাইম এঘণ্টা আধা ঘণ্টামান বহি মেলি তাৰপিছত নেক্সট আমি একদম ঘৰলৈ যামগৈ। মানে বাইক চাইকটো হ'লেই তাৰপিছত এতিয়া গছৰ তলত অকণমান বহি ল'ম। বহাৰ পাছত তাৰপিছত যাব হৈ গ'ল ঘৰলৈকে যামগৈ একেবাৰে। মানে ভিডিঅ'টো যদি চাই ভাল পালে কিবা লাইক এটা কৰিব, যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট এটা কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো, ভাল হৈছে নে বেয়া হৈছে।